ICCয়ে ক্ৰিকেটলৈ কিছুমান নতুন নিয়ম আনিছে, যিবোৰ নিয়ম 1 অক্টোবৰৰ পৰা মানি চলিব লাগিব। আজিৰ ভিডিঅ'টোত আমি এই নতুন নিয়মবিলাকৰ বিষয়ে ভালদৰে আলোচনা কৰিম। প্ৰথমটো নিয়ম অনুসৰি কোনো এজন খেলুৱৈ আউট হোৱাৰ পাছত ইজন খেলুৱৈ 2 মিনিটৰ ভিতৰত প্ৰথমটো বল খেলিব লাগিব আৰু 2 মিনিটৰ ভিতৰত আহি যদি খেলুৱৈজনে প্ৰথমটো বল খেলিব নোৱাৰে তেতিয়াহ'লে তেওঁক আউট দিয়া হ'ব। আৰু T20 ক্ষেত্ৰত এইটো নিয়ম সলনি কৰা হোৱা নাই। আগতেও 90 ছেকেণ্ডৰ সময় পাইছিল, এতিয়াও 90 ছেকেণ্ডৰে সময় পাব। অকল ওৱানডে ক্ৰিকেটৰ বাবেহে এইটো নিয়ম সলনি কৰা হৈছে। আগতে 3 মিনিটৰ সময় পাইছিল আৰু এতিয়া 2 মিনিটৰ সময় পাব। দ্বিতীয়টো নিয়ম অনুসৰি আগতে বলাৰসকলে বলটো ছুইং কৰিবলৈ পিকৰ ব্যৱহাৰ কৰিছিল, কিন্তু এইবাৰ ICCয়ে এইটোৰ ওপৰত সম্পূৰ্ণৰূপে বেন লগাই দিছে। এতিয়া বলাৰসকলে বল ছুইং কৰিবলৈ অকল ঘামৰহে ব্যৱহাৰ কৰিব পাৰিব। এইটো নিয়মৰ বাবে বলাৰসকলে বল ছুইং কৰিবলৈ বহুতো অসুবিধাৰ সন্মুখীন হ'ব। তৃতীয়টো নিয়ম অনুসৰি এতিয়াৰ পৰা খেলুৱৈসকলে পিছৰ ভিতৰত থাকিয়ে শ্বট খেলিব লাগিব আৰু কিবা কাৰণত যদি পিছৰ বাহিৰত গৈ শ্বট খেলে তেতিয়াহ'লে সেইটো পৰিস্থিতিত ৰান ধৰা নহ'ব আৰু বলাৰসকলে যদি পিছৰ বাহিৰত বল দিয়ে সেইটো বলক নো বল ধৰা হ'ব। 4 নম্বৰ নিয়ম অনুসৰি যদি খেলুৱৈসকলে ৰান ল'বলৈ যাওঁতে ফিল্ডিং কৰি থকা কোনো খেলুৱৈয়ে জানি বুজি কিবা অনুচিত ব্যৱহাৰ কৰি খেলুৱৈসকলক ৰান লোৱাত অসুবিধা কৰে তেতিয়াহ'লে সেইটো বলক ডেড বল বুলি ধৰা হ'ব, অন্যথা 5 ৰান এক্সট্ৰা দিয়া হ'ব। 5 নম্বৰৰ নিয়ম অনুসৰি আমি আগতে দেখিবলৈ পাইছিলোঁ যে বল থ্ৰ' কৰাৰ আগতে কিছুমান খেলুৱৈ পিছৰ বাহিৰলৈ ওলাই যায় আৰু তেনে ক্ষেত্ৰত কিছুমান বলাৰে আমি আউট কৰাও দেখিবলৈ পাইছিলোঁ। কিন্তু এই ক্ষেত্ৰত আগতে আউট দিয়া নহয়, ইলিগেল বুলি ধৰা হয় আৰু যিজন বলাৰে এনেদৰে আউট কৰে সেইজন বলাৰ সমালোচনাৰ মাজত সোমাই পৰিছিল। কিন্তু এই 1 অক্টোবৰৰ পৰা এনেদৰে আউট কৰিলেও সেইটো সাধাৰণ ৰান আউটতে ধৰা হ'ব। 6 নম্বৰ নিয়ম অনুসৰি এতিয়াৰ পৰা পুৰুষ আৰু মহিলা ওৱানডে আৰু T20 মেচত দুয়োটা টীমৰ অনুমতি থাকিলে হাইব্ৰিড ফিল্ডৰ প্ৰয়োগ কৰিব পাৰিব। আগতে কেৱল মহিলা T20 মেচতে হাইব্ৰিড ফিল্ডৰ ব্যৱহাৰ কৰা হৈছিল, কিন্তু 1 অক্টোবৰৰ পৰা পুৰুষসকলেও হাইব্ৰিড ফিল্ডৰ ব্যৱহাৰ কৰিব পাৰিব। হাইব্ৰিড ফিল্ডত প্ৰাকৃতিক ঘাঁহৰ জেগাত কৃত্ৰিম ঘাঁহৰ ব্যৱহাৰ কৰা হয়। এইকেইটা নিয়ম অহা 1 অক্টোবৰৰ পৰা খেলুৱৈসকলে মানি চলিব লাগিব আৰু T20 ৱৰ্ল্ড কাপতো আমি এইকেইটা নিয়ম মানি চলা দেখিবলৈ পাম। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।